নমস্কাৰ আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বনাবলৈ ওলাইছোঁ গাজৰ হালোৱা। তাৰ কাৰণে প্ৰথমতে আমি গাজৰখিনি ভালদৰে পিছনা মিহিকৈ পিচি লৈছোঁ। পিচি হোৱাৰ পিছত কেৰাহী এখনত অকণমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তেনেদৰে গাজৰখিনি তাত দি লৈছোঁ। এনেদৰে দি হোৱাৰ পিছত প্ৰায় 7 মিনিট বা 8 মিনিট ভাজি ল'ম। উতল আহি আছে। এতিয়া আমি ইয়াত এড কৰিছোঁ চেনি সোৱাদ অনুসাৰে। আমি ইয়াত 3 চামুচ চেনি এড কৰিছোঁ। লগতে ইয়াত দিম বাদাম, সৰু সৰুকৈ কাটি ল'ম, খিচমিচ, এইখিনিও ইয়াত দি দিম। এতিয়া গোটা গোটাই নিদিব, সৰু সৰুকৈ কাটি ল'ব, তেতিয়া বেছি ভাল হয় খাবলৈ। এয়া খিচমিচ গাজৰ গোটেইখিনি মিক্স কৰি দি দিছোঁ। এইখিনি দিয়াৰ পিছত প্ৰায় 2 মিনিটমান সময় উতলিবলৈ দিম। এয়া আমাৰ গাজৰ হালোৱা ৰেডি হৈ গ'ল।